নমস্কাৰ বন্ধুসকল, আমি যাই আছোঁ আজি ধুবুৰীত থকা মহামায়া মন্দিৰলৈ। বলকচোন আপোনালোকে আমাৰ লগত। ভিডিঅ'টো মানে আমি বেছি দূৰৰ পৰা বনোৱা নাছিলোঁ আৰু ভিডিঅ'টো অলপ ওচৰৰ পৰাই বনাইছিলোঁ, মন্দিৰ পাৰ আগতে। এতিয়া আমি মন্দিৰৰ গেটত খুৰকি লৈ, এইটো মন্দিৰৰ গেটত খুৰকি যোৱা ৰাস্তাটো। এতিয়া খুৰকি ইয়াতে বাইকখন ৰাখি দিওঁ। বাইকখন লৈ গ'লে ইয়াতে ক'বই আৰু ইহঁতে বাইকটো ইয়াতে থৈ দিয়ক আৰু ইয়াৰ পৰা ধূপ ধূনা এইখিনি চাকি বন্তি এইখিনি লৈ যাওক আৰু বাইকটো আৰু ভালকৈ ৰাখে আৰু ইয়াতে আমি বাইকখন থৈ লওঁ। থৈ লৈ আৰু ইয়াৰ পৰাই লগতে চাকি ধূপ ধূনা আৰু ভৰি চৰি ধুই ইয়াৰ পৰাই যাম বুলি ভাবিছোঁ আৰু এতিয়া বাইকখন ইয়াতে থৈ ল'লোঁ। দোকানখনৰ পৰা এখন থাল ল'লোঁ আৰু থালখনত চাকি ধূপ ধূনা প্ৰসাদ এনেকৈ আছে আৰু মাথাত কাপোৰ চাপোৰ বান্ধি লৈছে, মাৰ কাপোৰ বান্ধি লৈছে মাথাত। বান্ধি লৈ আমি এতিয়া যাই আছোঁ। এইবিলাক দোকান চোকান আছে আৰু এতিয়া আমি মন্দিৰক লৈ যাই আছোঁ। আমাৰ পিছফালেও মানুহ আহি আছে, আজি বেছি মানুহ নাই, মানুহ হয় আৰু এনে। এতিয়া আমি যাম আৰু মন্দিৰত। এইবিলাক দোকান আছে, দোকান চোকানত কিবা কিবি এনেকৈ হাতত বান্ধা গলত পিন্ধা এনেকৈ আৰু বস্তু কিছুমান আছে আৰু আমি আগৰ পৰাই ল'লোঁ বস্তুবিলাক। ইয়াতেও পাই, ইয়াত আহিলেও পাই যায়, কিন্তু আমি আগতে গাড়ীখন যিহেতু তাতে থলোঁ তাতে ল'লোঁ আৰু ইয়াকলৈকে নাহিলোঁৱে আমি। এতিয়া আমি মন্দিৰৰ গেটৰ ওপৰত উঠি আছোঁ আৰু মন্দিৰৰ গেটৰ ওপৰত উঠি যাম আৰু চেৰি দি উঠি আহিব লাগে। উঠি যাই আৰু আমি দুইজনেই আৰু যাই আছোঁ। চববিলাকতো ভগৱানৰ ওপৰতে নিৰ্ভৰ না, চবখিনি ভগৱানৰ ওপৰতে নিৰ্ভৰ, যিহেতু সেইকাৰণে ভগৱানৰ অলপ পূজা কৰিব লাগে। আৰু এইটোৱে হৈছে ভিতৰৰ ভাগ। ভিতৰত মানে এইখিনি এনেহেন ইয়াতে মানে খুৰকাৰ লগে লগে এতিয়া দুটা চকু দেখা পাব। এই দুটা চকুৱে হৈছে মানে মাৰ চকু বুলি কয় আৰু এইটো মন্দিৰটো মাৰ মন্দিৰ। আমি এতিয়া ভিতৰলৈকে সোমাই যাই আছোঁ। বলকচোন। আমি যেতিয়া আহিছোঁ এতিয়া মানে কি মানুহ বেছি নহয় আৰু মাঘৰ মাহৰ সময়ত মানে বহুত মানুহ হয়, বহুত মানুহ হয়। হ'ব দে। আৰু এটা কথা ইয়াতে মানে কি এটা কথা, বান্দৰ বহুত আছে না, বান্দৰৰ কাৰণে কিন্তু সাৱধান। বান্দৰে যিটো আপুনি প্ৰসাদ দিয়াৰ কাৰণে চাকি ধূপ ধূনা কল চল লৈ আহিব না, কল চল মানে কি থাপ মাৰি লৈ যাব পাৰে, কাঢ়ি কিনে লৈ যাব পাৰে, সেইটো কিন্তু তাৰ কথা আছে আৰু এইটো হৈছে ভিতৰত মাৰ মন্দিৰ। এইটো মা মূৰ্তি আৰু ভিতৰত এইখিনি আমি তাতে পূজা চূজা কৰিলোঁ, কৰি আৰু এই ওপৰৰ ফালে যাব লাগে। ওপৰত দেখি মানে কি আৰু মন্দিৰ আছে, বহুত মন্দিৰ আছে, শিৱ মন্দিৰ আছে, হনুমান মন্দিৰ আছে। এইটো হনুমান মূৰ্তি। এতিয়া আমি ওপৰলৈকে যাওঁ। এই বান্দৰবিলাক এনেকৈ ষ্টেপত আছে আৰু এইবিলাকক মানে কল চল দিয়ে আৰু কল প্ৰসাদ এইবিলাক দি দিয়ে। ভগৱান ৰাম ভক্ত না, হনুমান মন্দিৰ আছে, ৰাম ভক্ত। এইটো হৈছে শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰতো মানুহবিলাক যাই আছে। আমিও এতিয়া মন্দিৰলৈকে গৈছোঁ, মন্দিৰত অলপ পূজা পাঠ কৰোঁ। যদি কেতিয়াবা টাইম পাই ইয়াতে আহিবচোন মহামায়া মন্দিৰত, বহুত ভাল লাগে। যিহেতু বান্দৰ হৈছে ৰাম ভক্ত, ইয়াক অলপ কল কিনি আনিলোঁ, কলটো মানে তাক দি দিওঁ। ইয়াৰ গাঁত মাৰি দিয়াৰ কাৰণে সি বেয়া পাই গ'ল মোক, বেয়া পাই যাই মানে কি সি গুচিয়ে গ'ল। প্ৰথম কলটো লৈছিলি, লৈ দ্বিতীয় কলটো যেতিয়া গাঁত মাৰি দিলোঁ না, সি গুচিয়ে গ'ল আৰু বেয়াই পাই গ'ল মোক। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। ধন্যবাদ।